দুখ পালি নেকি? না তেতিয়াহ'লে থাক এনেকে অলপ সময়, বহুদিনৰ মূৰত পৰিছ। কি ৰোমেণ্টিক ফটোৱা মানুহ আপুনি। সেইকাৰণে সি দৌৰ মাৰিছে, জান লৈ ধৰিছে। বাপৰে আমাৰে যে হুন্দা মাৰিছে। হুন্দা? প্ৰচণ্ড হুন্দা। সি দবাব লাগে ব্ৰেক, দবাই দিছে এস্কেলেটৰ। লাগি গৈছে প্ৰচণ্ড হুন্দা। আজিকালি আমাৰ এজনে একে গাড়ী পাৰ্টছ লৈ লৈহে এক্সাম্পল দিয়ে। লৈছো আৰু গাড়ী এখন, এতিয়া ৰিক্সাৱালা ঠেলাৱালাৰ উদাহৰণ দিবলৈও চৰম লাগে ন। এনে একে গাড়ীখন লৈছে অ সুস্মিতা। চুচ কৈ দিয়া কেনেকুৱা? না বিউটি, গাড়ী একবাৰে টিপ টপ। হলে কি হল, ছেকেণ্ড হেণ্ড না। তই কে হেন? হা বোলো তই কে হেন? কি মই কে হেণ্ড? আগতে তই ল'ৰা এটা ভাল পোৱা নাছিলি? পাইছিলো ধুনু। এতিয়া যদি বেলেগ এটালে বিয়া হ, তই ছেকেণ্ড হেণ্ড নহলি জানো? কি কৈছে আপুনি? ৰেডিঅ'ত বাতৰি এবাৰেই কয়। তাৰমানে অথনি আপুনি ফেচ ৱাছ কিনিবলৈহে ফালি ছিঙি আহিছিল। আপুনি হাঁহিছে ছাৰ। মোৰ জীৱনৰ ইমান এটা ডাঙৰ ট্ৰেজেডি, আপুনি হাঁহিছে। কালি মই হোল নাইট কান্দি আছো। কিয়? কালি মানে ৰাতি মই মণিয়েহে শুওঁ। খাটনিৰ, আপুনি যাওকচোন। বেয়া কথা নহয়, কথাটো শুনক। এই নেলাগেহে, আপুনি যাওকচোন। ৰাতি মানে মই সাৰ পাই যে দেখিছো ডিম লাইটৰ পোহৰত মণিৰ মুখখন। মোৰ কেনেকুৱা লাগিব বা আপুনি ভাবক। তাই মুখখনলৈ চাই মই কিচিং বাবাহে মুখখন মনলৈ আহে। সেই তেক, আপুনি যাওকচোন এতিয়া। মোৰ সংসাৰখন কেনেকে বাচি থাকিব ছাৰ? মই যদি মণিৰ মুখখন চালে কিচিং বাবা মুখখন মনলৈ আহে। যাওকে পাগল চবে চব মান সন্মান চব শেষ কৰি দিছে মানে। বিউটি বাদ দিয়া অ। কেকেদাৰ মনেতো তেনেকা কথা কৈয়ে থাকে। কি এটা কথাত কেকেদা, আপুনি মোক কিয় ছেকেণ্ড হেণ্ড গাড়ীৰ লগত তুলনা কৰিলে? ভুল হৈছে। ভুল হৈছে ক'লে নহ'ব। আপুনি মোক কিয় ছেকেণ্ড হেণ্ড গাড়ীৰ লগত তুলনা কৰিব? বাদ দিয়া অ বিউটি, চৰি বুলি কৈছে। নাই কোৱা মই চৰি বুলি কোৱা নাই। মই কৈছো যে ভুল হৈছে। এই কেকেদা চৰি বুলি কৈ দিলে কি হ'বনো? কিয় চৰি কম? শুনিলা, সাধাৰণ ছেকেণ্ড হেণ্ড গাড়ী মালিক এটাৰ কথা। গম পালিনে? তাই আকৌ ছেকেণ্ড হেণ্ড বুলি কৈছে। মই কিন্তু যদি তাইক ছেকেণ্ড হেণ্ড বুলি কওঁ, তাই জকি যাব। মই কিন্তু নকওঁ। তয়ো ছেকেণ্ড হেণ্ড। কি কেকেদা লাগি নাহি জেং হ'ব। হে ঠাকুৰ বাবা, কি যে হৈ আহিছে। তই মোৰ গাড়ীখন কিয় ছেকেণ্ড হেণ্ড বুলি কৈছ? আপুনি মোক কিয় ছেকেণ্ড হেণ্ড বুলি কৈছে? মোৰ গাড়ী তই কিয় কবি? ছেকেণ্ড হেণ্ড গাড়ী ছেকেণ্ড হেণ্ড বুলি নকয় কি বুলি ক'ম বাৰু? ময়ো সেইকাৰণে তোক ছেকেণ্ড হেণ্ড বুলিয়ে কৈছো। চাওকচোন, স্কুলীয়া দিনতে মই ল'ৰা এটা ভাল পাইছিলো। কেকেদা এতিয়া মোক ছেকেণ্ড হেণ্ড বুলি কৈ আছে। ময়ো সেই কোনোবাই চলোৱা গাড়ী এখনে চলাইছো, তই ছেকেণ্ড হেণ্ড বুলি কিয় কৈছ? চুপ চুপ। কোন, মই নে তাই? দুইটাকে কৈছো। পাগল আপোনালোক, হে পাগল। ছোৱালী মানুহক এনেকে কথা কয়? চৰি কওক। কৈ দিম। নাই, এতিয়াই কওক। কাগজ এটুকুৰা দিয়ক। কিয়? লিখি দিম। মুখেৰে কওক। হ'ব দে, চৰি। তুমিও কোৱা। না কোৱাই নাই, ক। চৰি। নেক্সট টাইম যদি এইবিলাক অসভ্যালি হয়। নহয়, মই গাড়ী এখন কিনিছো 2,45,000 টকা দি। মোক উৎসাহহে দিব লাগে। কিনি দেখুৱাওক তেনেকে। অকাত আছে জানো 2,45,000 টকা দি কিনিবলৈ? মই আপোনাৰ নিচিনা গাড়ী নিকিনো। শ্ব'ৰুমৰ পৰা ব্ৰেণ্ড নিউ একে টপ মডেলখন আনিম, চাই থাকক আপুনি। চেলেঞ্জ কৰি থৈ গৈছে মোক, দেখিছে? কি হ'ব, আপোনাৰ সন্মান যাব। এইজনে সঁচাকে আকৌ নতুন গাড়ী কিনি পেলাব নেকি? চাইলেঞ্চাৰ পাইপত আলু ভৰাই থৈ দিম।